আজি মই বনাবলৈ লৈছোঁ মাছৰ এটা ৰেচিপি। মাছখিনি মই ধুই চাফা কৰি ল'লোঁ আৰু এই চৰিয়াটোত মই মাছখিনি কমকৈ দিছোঁ, মানে কম কাৰণে 5 পিচ মাছ ল'লোঁ আৰু মই তাতে তেল ল'লোঁ, তেল, নিমখ, আদা নহৰু পেষ্ট, পিঁয়াজ এনেকৈ দি দিলোঁ আৰু মই কণবিলাহী অলপমান ঘৰৰে আছিলে আনি কণবিলাহীখিনি মই ইয়াতে ধুনীয়াকৈ এইখিনি মই মেৰিনেট কৰি ল'লোঁ, লৈ মই অলপ সময় থৈ দিলোঁ আৰু এতিয়া কেৰাহীখন পাতি মই কেৰাহীখনত একো তেল চেল একো দিয়া নাই, এনেকৈ মই এইখিনি বহাই দিলোঁ আৰু মই এইখিনি অকণমান লাৰচাৰ কৰিলোঁ আৰু অকণমান কেঁচা জলকীয়া দি দিলোঁ আৰু বিশেষ মছলা অকণমান জিৰা গুড়ি দিছিলোঁ আৰু অলপমান ধনিয়া গুড়ি অলপমান দিছিলোঁ। বিশেষ মছলা দিয়া নাই কাৰণ টেঙাটো বহুত টেঙাও নাই, টেঙাৰ গুটিবিলাক উলিয়াই দিছোঁ আৰু এনেকৈ মই অকণমান এনেকৈ ফ্ৰাই কৰিলোঁ আৰু হ'বলৈ দিলোঁ আৰু বিলাহীখিনি মই একদম ধুনীয়াকৈ মই হাতা বাতেৰে লাৰি মই ভাঙি ভাঙি দি দিলোঁ আৰু এয়া মই পানী দিম এতিয়া, অকণমান গৰম পানী, আৰু এইখিনি উতলিবলৈ দিম আৰু মই এই আঞ্জাখন খাবলৈ বহুত সোৱাদযুক্ত হয় আৰু ইয়াতে অকণমান নিমখ দি দিলোঁ আৰু এতিয়া মই এইখিনি মই নুমাই থৈ দিলোঁ। কেনেকুৱা পালে বাৰু? নিশ্চয় ভাল পালে, বনাই খাই চাব।